হাই ফ্ৰেণ্ডছ, আপুনি চাই আছে টেক নিউ হেল্পাৰ চেনেল। এতিয়া এনআৰচিৰ কমপ্লিট ফাইল কেনেকৈ ওলাব এইটো ভিডিঅ'ত আমি সম্পূৰ্ণভাৱে দেখুৱাম। কিছুমানে এনআৰচিৰ ফাইল ওলোৱাইছিল আৰু কিছুমানে ওলোৱাই নাই। কমপ্লিট ফাইলটো আপোনালোকে এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম। আৰু যদি এনআৰচিৰ সকলোৰে একচেপ্ট হৈছে সেইটো দেখিব পাৰিব, যদি একচেপ্ট হোৱা নাই সেইটো দেখিব পাৰিব। এইটো আপুনি এনআৰচিৰ কৰোঁতে যিটো নাম্বাৰ দিছিল সেই নাম্বাৰটো আপুনি ইয়াত চাৰ্চ কৰিব লাগিব। তাৰপিছতহে আপুনি আপোনাৰ নামটো একচেপ্ট হৈছে নে নাই আপুনি সম্পূৰ্ণভাৱে দেখিব পাৰিব। আৰু এনআৰচিত আপোনাৰ নাম থকা সকলোবোৰ আপুনি ডাউনলোড বা স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিব। চাওক, ভিডিঅ'টো আৰম্ভ কৰোঁ। এনআৰচি আপুনি টাইপ কৰিব লাগিব। টাইপ কৰাৰ লগে লগে এনেকুৱা পেজ খুলি আহিব। আপোনাৰ এনআৰচি কমপ্লিট ফাইলত আপুনি ক্লিক কৰিব লাগিব। কমপ্লিট ফাইলত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ খুলি আহিব। আপুনি লৰি চৰি থকা ক্লিক হাৰ আপুনি তাত ক্লিক কৰিব লাগিব। ইয়াক ক্লিক কৰাৰ লগে লগে অলপ আমাৰ নেটত প্ৰব্লেম দি আছে। ক্লিক কৰাৰ লগে লগে বেলেগ টু পেজ, এনেকুৱা পেজ ইয়াত আপোনাৰ ARN আপোনাৰ কোডটো মাৰিব লাগিব। মই মাৰি আছোঁ 1018। গোটেইখিনি আপোনাৰ মাৰিব লাগিব। তাৰপিছত কেপচাৰ কোড মাৰিব লাগিব। সম্পূৰ্ণকৈ মৰাৰ পিছতহে আপুনি চাৰ্চ কৰিব পাৰিব। চাই থাকক, মই মাৰি আছোঁ। মাৰাৰ পিছত সম্পূৰ্ণ হোৱাৰ পিছতহে আপোনাৰ কমপ্লিট ফাইলটো উলিয়াব। আপুনি ভালকৈ চাওক আৰু সম্পূৰ্ণকৈ চাওক। এতিয়া কেপচাৰ কোড মাৰিব লাগিব। SZP স্মল J কেপিটেল U। এতিয়া মাৰি আপুনি তলৰ চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে বেলেগ এটা পেজ খুলি আহিব। এইটো পেজ আপুনি সম্পূৰ্ণভাৱে ডাউনলোড কৰি ৰাখিব পাৰিব বা আপুনি স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিব। চাইছে, এইটো ফাইলত সকলো আছে। আপোনাৰ একচেপ্ট হৈছে না ৰিজেক্ট হৈছে সকলো ইয়াত পাব আপুনি। এইটো ফাইল আপুনি ডাউনলোড কৰি ৰাখক। কিছুমান সময়তে এইটো ৱেবছাইটটো অফ হৈ যায়, বন্ধ হৈ যায়। এতিয়া খুলিছে, সেইকাৰণে আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভালকৈ দেখক আৰু এইটো আপোনালোকে ডাউনলোড বা স্ক্ৰীনশ্বট কৰি ৰাখক। আপোনালোকৰ সুবিধা আৰু ভাল হ'ব। এতিয়া সকলো কামেই এনআৰচিটো বাধ্যতামূলক হৈ থাকে। আপুনি যিকোনো কামতে যাব, আপুনি এনআৰচি আৰু আধাৰ কাৰ্ড লাগিবই। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ হ'ব নতুন ভিডিঅ'ত। ধন্যবাদ।